হেল্ল' এভৰিৱান, ৱেলকাম বেক টু ই-আছাম। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজি বহুদিনৰ মূৰত মই আপোনালোকৰ বাবে এটা অতি ভাল খবৰ লৈ আহিছোঁ আৰু সেইটো হৈছে অসমীয়া প্ৰাৰ্থীসকলৰ বাবে অৰ্থাৎ শিক্ষক নিযুক্তিৰ বিষয়ে। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈ চাব। তেন্তে ব'লক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিইৰ LP আৰু UP ৰিক্ৰুইটমেণ্টৰ বাবে যিসকল প্ৰাৰ্থী ৰৈ গৈছিল সিহঁতৰ বাবে অতি ভাল খবৰ যে এই ডিচেম্বৰ মাহৰ লাষ্ট উইকৰ পিনে আপোনালোকৰ বাবে বিজ্ঞাপন আহি আছে, যিটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। বিধানসভাৰ অধিৱেশনত মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনোৱা মতে LPত টোটেল পোষ্ট আছে 1603টা আৰু UPৰ বাবে টোটেল পোষ্ট খালী আছে 329টা। তেন্তে LP আৰু UP মিলি টোটেল পদ খালী আছে 1932টা। ইয়াৰ লগতে তেখেতে জনাইছে যে ছেকেণ্ডাৰী টিচাৰৰ বাবে টোটেল পোষ্ট খালী আছে 3830টা। তেন্তে সকলোবোৰ মিলি টোটেল পোষ্ট হৈছে 5762টা। তেন্তে আমি গম পালোঁ নতুন যিটো বিজ্ঞাপন ওলাব সেইটোত টোটেল 5762টা ছিট খালী থাকিব। আৰু ইয়াৰ লগতে এটা কথা আমি গম পাওঁ যে প্ৰতি বছৰে বহুতো টিচাৰ ৰিটায়াৰমেণ্ট লয় আৰু সেইসকল পোষ্ট যেতিয়া ভেকেণ্ট হয় সেইসকল পোষ্টৰ বাবে যদি বিজ্ঞাপন ওলায় তেন্তে পোষ্টৰ সংখ্যা বাঢ়িব। আৰু এইটো এটা ভাল খবৰ। আমি সকলোৱে মিলি শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিব লাগে যে সেইসকল পোষ্টৰ বাবেও যাতে একেবাৰে এই ভেকেঞ্চিটোতে ইনক্লুড কৰি দিয়ে, তেন্তে পোষ্টৰ সংখ্যা বৃদ্ধি পাব। লগতে যিমান সংখ্যক টেট পাছ কৰা প্ৰাৰ্থী আছে সেইসকলৰ বাবে কিছু এটা সুবিধা হ'ব। তেন্তে এইটো এটা ভাল খবৰ। লগতে ইয়াতে আৰু এটা কথা মই ইনক্লুড কৰিব বিচাৰিম যে যিসকল টিচাৰ ইতিমধ্যে চাকৰি পাই গৈছে সেইসকল যদি এই ভেকেঞ্চিত এপ্লাই কৰিব পাৰে তেন্তে এইটো এটা দুখজনক বিষয় হ'ব, কিয়নো যিসকল প্ৰাৰ্থীয়ে জব ইতিমধ্যে পাইছে সিহঁতৰ নিশ্চয়কৈ মাৰ্ক এতিয়া বাকী থকাবিলাকতকৈ বেছি আছে। তেন্তে সেইসকল প্ৰাৰ্থীয়ে যদি আকৌ এপ্লাই কৰে তেন্তে বাকী ৰৈ যোৱা প্ৰাৰ্থীবোৰ আকৌ ৰৈয়ে যাব। তেন্তে এইটো এটা দুখজনক বিষয় হয়নে নাই? সেইকাৰণে আমি এইটোও লগতে জনাব লাগিব যে যাতে সিহঁতে এপ্লাই কৰিব নোৱাৰে, যিহেতু সিহঁতে জব পাইছে সেইটোত সিহঁতে কণ্টিনিউ কৰি থাকিলে ভাল হ'ব নতুন প্ৰাৰ্থীবোৰৰ বাবে। অৰ্থাৎ যিসকল প্ৰাৰ্থী ৰৈ গৈছে সেইসকল প্ৰাৰ্থীৰ বাবে সেইটো ভাল হ'ব, যাতে ৰৈ যোৱা প্ৰাৰ্থীবোৰ নতুন বিজ্ঞাপন মতে নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ চিলেক্ট কৰি সিহঁতে এপ্লাই কৰিব পাৰে আৰু সিহঁতে জব পাব পাৰে। তেন্তে এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ বাবে এটা ভাল খবৰ আনিলোঁ আৰু আগলৈ এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।